ধন্যবাদ। 516তম বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী উদযাপন আমি যৌথভাৱে কৰিছোঁ। আমাৰ ওদালগুৰি, দৰং আৰু শোণিতপুৰ জিলাৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল KSDCৰ আৰু এই উদযাপনটো আমি সুন্দৰকৈ পালন কৰিছোঁ। আজি যিহেতু 1 তাৰিখ, আজি আমাৰ কাৰ্যসূচী আমাৰ পুৱাতে আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ যিটো KSDCৰ পতাকা উত্তোলন কৰিছোঁ আৰু লগতে আমাৰ ওদালগুৰি জিলা, দৰং জিলা, শোণিতপুৰ জিলাৰ পতাকা উত্তোলন কৰিছোঁ। লগতে আমাৰ 3টা জিলাৰ ব্লক কমিটিৰ পতাকা উত্তোলন কৰিছোঁ আৰু লগতে আমাৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰিছোঁ আৰু লগতে আমাৰ যোদ্ধাৰ আমাৰ অতি মৰমৰ জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ শ্বহীদসকলক আমি আমাৰ স্মৰণ কৰিছোঁ। আৰু আজি আমাৰ কাৰ্যসূচী আমাৰ সুন্দৰভাৱে পাৰ কৰা হৈছে আৰু সকলোকে মই আহ্বান জনাইছোঁ যে যিহেতু বিশ্ব মহাবীৰ চিলাৰায় এটা বীৰ আছিল আৰু আমাৰ এই জাতি মাটিৰ কাৰণে, আমাৰ দেশৰ কাৰণে আমাৰ তেখেতে আমাৰ আজিৰ এই এটা গৌৰৱ, আমি এটা পৰিচিত আমাৰ বিশ্বৰ মহাবীৰ চিলাৰায়। গতিকে মই সমূহ ৰাইজকে মই কোচ ৰাজবংশীৰ জ্ঞাতিবন্ধুসকলক মই আহ্বান জনাওঁ যে আগন্তুক দিনক আমাৰ এই চিলাৰায়ৰ আমাৰ স্মৰণ কৰি, আমাৰ চিলাৰায়ৰ আদৰ্শ নীতি পালন কৰি যেন আমাৰ জাতিৰ যিবিলাক আমাৰ সমস্যা আছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰতে সকলোৱে ওলাই আহে আৰু আমাৰ সমস্যা সমাধানৰ এটাই ৰাস্তা, আমাৰ যিহেতু আমাৰ বিশ্বৰ মহাবীৰ চিলাৰায় আমাৰ এটা স্মৰণীয় আৰু তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ। আজিৰ এই দিনটোত তেখেতক আজি জন্মদিন হিচাপে আমাৰ তেখেতৰ আৰু আদৰ্শ নীতি আমি পালন কৰি পেলাই আৰু তেখেতৰ নীতি নিৰ্দেশ পালন কৰি আমি আমাৰ আগন্তুক দিনৰ কাৰণে আমাৰ কোচ ৰাজবংশীৰ জাতিৰ সমস্যাবিলাক আমি সমাধান কৰিবলৈ কাৰণে আমি সকলোৱে একতাবদ্ধ হৈছোঁ। আৰু আমাৰ অহাকালি আমাৰ যিহেতু দুদিনীয়া আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু দুদিনীয়া কাৰ্যসূচীৰ ভিতৰতে আমাৰ অহাকালি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, লগতে আমাৰ মুকলি সভা আছে আৰু মুকলি সভাতে আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ বিষয়ববীয়াসকল আহিব কোচবিহাৰৰ পৰা আৰু সুদূৰ আমাৰ বঙাইগাঁৱৰ পৰা আৰু ধুবুৰীৰ পৰা সমস্ত আমাৰ বিহাৰৰ পৰা আহিব, বিভিন্ন প্ৰাংগণৰ পৰা আহি পেলাই কাইলৈ আমাৰ মুকলি সভাত আমাৰ উপস্থিত হ'ব। আৰু গতিকে মই সমূহ আমাৰ অসমবাসী, কমতাপুৰবাসীক মই এই বিশ্বৰ মহাবীৰ চিলাৰায়ৰ আমাৰ জন্মজয়ন্তীৰ উপলক্ষে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ভালপোৱা মৰম আৰু লগতে সকলোৱে যেন আমাৰ আজিৰ এই যে আমাৰ বৰঝাৰ অঞ্চলৰ ভোটগড়ত যে যিটো বিশ্বৰ মহাবীৰ চিলাৰায় দিৱসটো আমি উদযাপন কৰিছোঁ আৰু সকলোৱে যেন সহায় সহযোগ কৰে তাৰে মই বিনম্ৰভাৱে কামনা কৰিছোঁ। ধন্যবাদ।